আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তাৰ পিছত অলপ গৰম পানীৰে ধুই ল'ব। 5 মিনিট সময় এনেকৈ ৰাখি দিব গৰম পানী। গৰম পানীৰে ধোৱাৰ পিছত মাছৰুমটো এনেকৈ ল'ব। তাৰপিছত আন্দাজমতে বিলাহী, পিঁয়াজ, জলকীয়া, আলু, এইটো আদা ৰহুন এনে নিজৰ আন্দাজমতে আপোনালোকে ল'ব। ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়া গম পাব এইটো কেনেকৈ তৈয়াৰ কৰা হয়। নিজৰ আন্দাজমতে মিঠাতেলটো দি দিব। পিঁয়াজটো দি দিব। নিজৰ আন্দাজমতে নিমখটো দি দিব। হয়তো নিমখ দি দিলোঁ। বিলাহীটো সম্পূৰ্ণকৈ ভাজি ল'ব। 2-3 মিনিট সময় ভাজিব লাগিব। এনেকৈ সম্পূৰ্ণকৈ বিলাহীটো ভজাৰ পিছত আপুনি আলু দিব পাৰে, নিদিলেও কথা নাই, মই আলু দিছোঁ। এতিয়া আলুটো আপুনি অলপ ভাজি ল'ব। বিলাহীৰ সৈতে মিক্স হোৱাকৈ ভাজি ল'ব। এইখিনি চব মিক্স কৰি থোৱা মছলা, ইয়াত গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি চবখিনি মিক্স কৰি ৰখা আছে। আপুনি এক্সট্ৰাকৈও দিব পাৰে বা এইটো নিদিলেও কথা নাই। মই অকণমান দিছোঁ, আপুনি অকণমান দি বনালে ভাল হ'ব। এতিয়া আলু বিলাহী ফ্ৰাই হৈ গ'ল। এতিয়া আপুনি মাছৰুমটো দি দিব। এতিয়া 15-5 মিনিট সময় আপুনি মাছৰুমটো বিলাহী আলু লগ কৰি মিক্স কৰি ভাজিব লাগিব। মাছৰুমটো ভালদৰে ফ্ৰাই নোহোৱালৈকে ভাজি থাকিব। মাজে মাজে লৰাই থাকিব যাতে মাছৰুমটো জ্বলি নাযায়। তাৰপিছত মাছৰুমটো আমাৰ ফ্ৰাই হৈ গ'ল। এতিয়া আপুনি মছলাখিনি দিব। আমি মছলাটো দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি দিব যাতে মছলাটো মাছৰুমখিনিৰ লগত মিক্স হৈ যায়। 2-3 মিনিট সময় এনেকৈ লৰোৱাব। এয়া চাওক আমাৰ মাছৰুম তৈয়াৰ হৈ গ'ল। এতিয়া আমি